নাই নিৰ্বাচন এইবাৰ মই আৰম্ভণিৰ পৰা প্ৰচাৰত নামিছোঁ ওদালগুৰিৰ পৰা গোসাইগাঁৱলৈকে খুব সুখ শান্তি আৰু আনন্দৰে মই প্ৰচাৰ কৰিছোঁ তাৰমানে এই নিৰ্বাচনটো মোৰ কাৰণে খুব ভাল এটা অনুভৱ আৰু কাৰণ ইয়াত মানুহে খুব পুষ্ট মনেৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে গণতন্ত্ৰ কেনেকৈ জীয়াই ৰাখিব লাগে এটা দলকে ক্ষমতা যদি প্ৰদান কৰা হয় এক নায়কতাবাদ বা চেৰাচেৰি আহি যাব পাৰে এই কথাটো ছেকেণ্ড বেলেঞ্চ গণতন্ত্ৰত ছেকেণ্ড বেলেঞ্চ লাগিবই যেনেকৈ ভাৰতবৰ্ষত দেখা যায় দিল্লী হ'লে বিজেপিক ভোট দিয়ে কিন্তু ষ্টেটত আজি কোনোবা DMKক দিছে কোনোবা TMCক দিছে কোনোবা কংগ্ৰেছক দিছে গণতন্ত্ৰটো ভাৰতীয় সমাজে খুব বেলেঞ্চত ৰাখি আছে এতিয়াও এইকাৰণে বিটিআৰবাসী ৰাইজেও যোৱা 2025 চনত হাগ্ৰামাক দিলে কিন্তু এইবাৰ UPPLক ভালে সংখ্যক বিধায়কক সমৰ্থন দি পেলাই গণতন্ত্ৰটো এটা বেলেঞ্চত ৰাখিবলৈ চিন্তা কৰাটো দেখিবলৈ পাইছে এইকাৰণে UPPLৰ কাৰণে খুব ভাল এটা নিৰ্বাচন বুলি ক'ব লাগিব প্ৰমোদ বড়োৰ কাৰণে যোৱাকালি বহুত মানুহে ৰিপৰ্ট দিছে যে লাখ মানুহ ওলাই আহিছে তামোলপুৰৰ পৰা মই ভাবি আছিলোঁ মই কৈ আছিলোঁ যে 90,000 ভোট লৈ জিকিব প্ৰমোদ বড়ো কিন্তু কালিৰ ৰেলীয়ে দেখুৱালে যে এই সীমাটো ক্ৰছ হৈ যাব দ্বিতীয়টো দীপেন বড়ো যুৱ নেতা আজি নতুন মুখ ওলাইছে নতুন মুখৰ সংযোজন হৈছে এই আপচু বড়ো সমাজ আৰু অন্যান্য সমাজে আজি উঠি অহা যুৱ নেতাক আজি ভোট দিবলৈ প্ৰস্তুতি লৈছে ইয়াতে দেখা গৈছে যে BPFে চব পুৰণা মুখ দিবলৈ দিছে প্ৰায় নতুন মুখ নাই আৰু UPPLত বেছিভাগে নতুন মুখ আহিছে আৰু দেখা 50ৰ তলৰ বয়সৰ মানুহ 50ৰ তলৰ বয়সৰ মানুহ আৰু মই নিজে ইলেকশ্যন খেলা নাই যিহেতু মই 60 বছৰ পাৰ কৰিলোঁ আৰু আজি ইলেকশ্যন নেখেলাৰ কেইটামান কাৰণো আছে এই যে মই 5টা বছৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা এলায়েন্সত চৰকাৰ চলিল সেই চৰকাৰটো কিন্তু মৰেলি আমি ক'তবা নহয় ক'তবা এই এলায়েন্সটো ক'তবা ফেইল মাৰিছে আৰু তাৰ কাৰণে মই ইলেকশ্যন নেখেলাটোৱেই সঠিক সিদ্ধান্ত বুলি ধৰি লৈছোঁ মই সেইকাৰণে মই এই এলায়েন্সটো আমি সফল কৰিব পৰা নাই যিহেতু আৰু এইটো আমাৰ বাবে নহয় আমাৰ দলৰ ভুলৰ কাৰণে নহয় ভুল বা কাৰণটো হ'ল যে BTCত ৰেডিমেড পাৱাৰ লাগে যাৰ হাতত পাৱাৰ আছে সেইটোৱে দিছপুৰে বিচাৰে এইটো নৈতিকভাৱে মই ঠিক লগা নাই তাৰ কাৰণে মই নিৰ্বাচন খেলা নাই আৰু শাৰীৰিকভাৱে মোৰ ব্যক্তিগত কিছুমান সমস্যাও আহিছে যিয়ে নহওক এইবাৰ ইলেকশ্যনত মই ভাবিছোঁ দীপেন বড়ো জিকি আহি আছে প্ৰমোদ বড়ো জিকি আহি আছে ৰাকেশ ব্ৰহ্ম এনেই জিকিব কমল সিং নাৰ্জাৰী জিকিবই আৰু ৰাজীৱ নাৰ্জাৰী এতিয়া বৰ্তমান ইমান শক্তিশালী তাৰ বাবে এটা হতাশাগ্ৰস্ত হৈ পেলাই ৰাজীৱ নাৰ্জাৰীক আক্ৰমণ পৰ্যন্ত কৰিলে ৰবিৰাম নাৰ্জাৰীক প্ৰশ্ন কৰিছে আজি যে তেওঁ EM হৈ আছে EM বহুত শক্তিশালী এইটো এৰি পেলাই MLA কিয় হ'ব খুজিছে কচুগাঁৱৰ মানুহে আজি এটা দুখত ভুগি আছে যে আমি ইমান কষ্ট কৰি তাক জিকালোঁ তেওঁ EM বনালোঁ তেওঁ এৰিয়াৰ উন্নয়নৰ কাৰণে তেওঁ এতিয়া কচুগাঁও এৰি পেলাই যাব খুজিছে আকৌ বনৰগাঁৱত থাকি তেওঁ MLA হৈ পেলাই তাতো মন্ত্ৰী নাপায় ৰবিৰাম নাৰ্জাৰীয়ে কোনোদিন মন্ত্ৰী নাপাব MLA হৈয়ে থাকিব তো MLA আৰু EMৰ মাজত ক্ষমতা কাৰ বেছি এইটো দেখি পেলাই কচুগাঁৱৰ মানুহে খুবেই দুখ কৰিছে আৰু তাৰ বয়সো হৈছে তেওঁতো এদিন এটা মন্ত্ৰও দিছিলে এটা শ্লোগান গুৰু শিষ্যৰ যুঁজত শিষ্যৰে সদায় জয় হয় বোলে গুৰুৱে বোলে জয় হ'ব নোৱাৰে মোক গুৰু বুলি মানিছিলে তেওঁ 2016 আৰু তেওঁ বোলে মোৰ শিষ্য আৰু মোৰ আৰু ৰবিৰামৰ মাজত যুদ্ধখন হৈছিল তেওঁ কৈছিলে যে মই তেখেতৰ শিষ্য আৰু গুৰু শিষ্যৰ যুদ্ধত সদায় শিষ্যৰে জয় হয় তেনেহ'লে ৰাজু নাৰ্জাৰী আজি ৰবিৰাম নাৰ্জাৰীৰ শিষ্য হয় কাৰণ ৰাজু নাৰ্জাৰী তেখেতৰ আণ্ডাৰতে কাম কৰি আহিছে এইবাৰ গুৰু শিষ্যৰ যুদ্ধ শিষ্য যে জয় হ'ব ৰাজু নাৰ্জাৰী জয় হ'ব এইটো ৰবিৰাম নাৰ্জাৰীক কোৱা নিজৰ শ্লোগান ডাইলগৰ আধাৰতে মই কৈছোঁ ৰাজু নাৰ্জাৰী জিকিব বড়ো জনগোষ্ঠী হাগ্ৰামা মহিলাৰী কোৱাৰ দৰে কথাটো যদি মানি লোৱা হয় তেতিয়া মই ক'ব লাগিব হয় দিল্লীত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰি পেলাই আমি শেষ কৰিলোঁ নহয় জানো দিল্লীত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৰাস্তা বনোৱাৰ বাবে হ'লে আমি বেয়া কাম কৰিছোঁ বাগুৰুম্বা দেহুৱত 11,000 বড়ো ছোৱালীক নাচ কৰিবলৈ এটা সুযোগ দি বিশ্ব ৰেকৰ্ড যে গঢ়িলে তাৰ কাৰণে আমি বেয়া হৈ গ'ল আৰু
আজি জাতিৰ কাৰণে সমাজৰ কাৰণে প্ৰায় 3 লাখতকৈ অধিক মানুহক মাটি পাট্টা প্ৰদান কৰা হ'ল তাতে জাতি জনগোষ্ঠী চবেই আছে তাৰ কাৰণে আমি বেয়া হৈ গ'লোঁ তেতিয়াহ'লে ভালটোনো কোন হাগ্ৰামাৰ 17 বছৰত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দিল্লী বা গুৱাহাটী দিল্লীটো বাদ দিয়ক গুৱাহাটীটো প্ৰতিমূৰ্তি স্থাপন কৰিব পৰা নাই বড়োফাটো আমাৰ মানে এটা সন্মান এটা গৌৰৱৰ প্ৰতীক আজি তেওঁ দিল্লী মাত্ৰ নহয় ভাৰতৰ বিভিন্ন ঠাইত আমি স্থাপন কৰিব লাগে তো প্ৰমোদ বড়ো উপেন ব্ৰহ্মৰ ষ্টেচুটো বনালে আকৌ সিধু কানু বিৰছা মুণ্ডাৰ পৰা আৰম্ভ কৰি হোচ ভৱন আৰু চিলাৰায় ভৱনৰ পৰা ৰাভাসকলৰ গোৰ্খাসকলৰ জাতীয় যিটো গৌৰৱটো লৈ পেলাই তেওঁক কিছুমান প্ৰতিষ্ঠান বনাই দিছে এইবিলাক কৰা যদি বেয়া হয় আমি বেয়া হাগ্ৰামা মহিলাৰী ভালটো কি কৰিছে উদঙাই দিলে ভাল আঙুলিয়াই দিলে